কিহৰ কাৰণে আজি ডিফুত এনেধৰণৰ APSCC ৰেলী কৰা হৈছে সেয়া আমি আমাৰ সৈতে উপস্থিত আছে আংটং ডাঙৰীয়া, তেখেতক আমি সুধিম। আজি মাছ প্ৰচেছন APSLC দল হৈ অৰ্গেনাইজ কৰাৰ কাৰণটো হৈছে, প্ৰথম কথাটো হৈছে আমি বুজিব লাগিব কাৰ্বি আংলং হ'ল এটা ট্ৰাইবেল এৰিয়া, কিন্তু ট্ৰাইবেল এৰিয়াত আজিৰ তাৰিখত এনেকুৱা হৈ পৰিছে যে ইয়াত ট্ৰাইবেলসকলে ইয়াত মাইনৰিটি হৈ পৰিছে, খিলঞ্জীয়াসকলে ইয়াত মাইনৰিটি হৈ পৰিছে। সেইবাবে যোৱা 2017 চনত 2017 আমি গুৱাহাটী হাইকোৰ্টত আমি PIL দাখিল কৰিছোঁ। সেই PILত তাতে আমি প্ৰে কৰিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে নিজৰ যিটো ভোটাৰ লিষ্ট বনাবলৈ ৰুলছটো ইয়াত ফ্ৰেম কৰিব লাগে বুলি তাতে আমি PIL দাখিল কৰিছোঁ। CM বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে তাতে গুৱাহাটী হাইকোৰ্টত প্ৰতিশ্ৰুতি দিছে যে 6 মাহৰ ভিতৰত ইলেকশ্যন ৰুলছটো বনাব বুলি কৈছে, ভোটাৰ লিষ্ট বনোৱা যিটো ৰুলছ সেইটো বনাব বুলি কৈছে, প্ৰতিশ্ৰুতি দিছে। কিন্তু 6 মাহ নহয়, আজিৰ তাৰিখত 6 বছৰ বেছি হৈ গ'ল, কিন্তু আজিৰ তাৰিখত না ছেপাৰেট ভোটাৰ লিষ্ট আমি দেখিছোঁ, না ইলেকশ্যন ৰুলছ আমি দেখিছোঁ, একো দেখাই নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে কাৰ্বি আংলং ৰাইজে ভাবে যে কাৰ্বি আংলঙত যিমানে আছে প্ৰত্যেকটো দলে অট'নমাছ ষ্টেট বিচাৰে বুলি আমি ভাবোঁ, কিন্তু আজিৰ তাৰিখত বিজেপি দলে অট'নমাছ ষ্টেট ঘৃণ কৰে বা নিবিচাৰে বুলি ডাইৰেক্টলি অপেনলি প্ৰকাশ কৰিছে। কাৰণ বিজেপিৰ MLA আছাম এছেম্বলিৰ ডেপুটি স্পীকাৰ ডক্টৰ নুমল মমিনে অপেনলি মুকলি আকাশৰ তলত তেখেতে স্বীকাৰ কৰিছে যে অট'নমাছ ষ্টেট নিবিচাৰে। তেখেত ক'লে যে কাৰ্বি আংলং যদি অট'নমাছ ষ্টেট যদি বিচাৰে তেতিয়াহ'লে পিছুৱাই যাব, লছে হ'ব বুলি ডাইৰেক্টলি কৈ দিলে। সেই গতিকে আমি গবেক কৈছোঁ নুমল মমিনক। আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতে কাৰ্বি আংলঙত অহা সময়ত তেখেতে কি ক'লে যে কাৰ্বি আংলঙত এতিয়া দিবলৈ হাতত একো নাই, তেখেতৰ আগত একো নাই বুলি ক'লে। চব বস্তুটো দি দিলে, চব পাৱাৰটো দিলে বুলি ক'লে। আৰু কাৰ্বি আংলং ইজ নট এন অট'নমাছ ষ্টেট, ইট ইজ ছুপাৰ ষ্টেট বুলি ক'লে। ছুপাৰ ষ্টেট মানে কি? আজি কাৰ্বি আংলংটো মহাৰাষ্ট্ৰতকৈ অতি ধনী নেকি, অতি ডেভেলপ নেকি? সেই কাৰ্বি আংলং যদি আমি যদি চাই, এতিয়ালৈকে আপুনি এনেকুৱা স্থান আপুনি দেখা পাব যে য'ত মানুহবিলাকে লেতেৰা পানী খায়, ভাল পানী পোৱা নাই আজিলৈকে। আৰু এডুকেশ্যন যদি ৰিজাল্ট চাই, মেট্ৰিকৰ যদি ৰিজাল্ট চাই, আমি তলৰ পৰা চাব লাগিব এনেকুৱা অৱস্থাত। আৰু এনেকুৱা অৱস্থাত চাই পেলাই আমাক ছুপাৰ ষ্টেট বুলি ক'লে। সেই গতিকে অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি গবেক কৈছোঁ এই জৰিয়তে। আৰু তুলিৰাম ৰংহাং ডাঙৰীয়া, তেখেতে এই 2 দিনৰ আগত তেখেত ক'লে যে কাৰ্বি আংলঙত বসবাস কৰা নন ট্ৰাইবেল সকলক লিষ্ট পতা নহয়, ম্যাদী পতা দিব বুলি কৈছে। সেই কথা কোনোদিন আমি মানি ল'ব নোৱাৰোঁ। কাৰণ সেই পতা দিয়াৰ কাৰণে, এই ট্ৰেডিং লাইচেন্স দিয়াৰ কাৰণে, এই চাকৰি দিয়াৰ কাৰণে, এই ভোটাৰ লিষ্টত নন ট্ৰাইবেল সকলৰ নাম ভৰ্তি কৰাৰ কাৰণে আজি তাৰিখত কাৰ্বি আংলঙত খিলঞ্জীয়া আৰু ট্ৰাইবেল সকলে ইয়াতে মাইনৰিটি হৈ পৰিছে। হয়, যিবিলাক ইয়াত খিলঞ্জীয়া এই সকলক দিয়ক মাটি পতা, যিবিলাকে ইয়াত 1938ৰ পৰা 1951লৈকে কণ্টিনিউছলি ইয়াত থাকিছে, এই খিলঞ্জীয়া সকলক দিয়ক। কিন্তু ইয়াৰ পিছত অহা বিহাৰী বঙালী সকলক ইয়াত ম্যাদী পতা দিব বুলি যিটো ষ্টেটমেণ্ট দিছে, আমি এইটো গবেক কৈছোঁ। আৰু আমি এই আন্দোলন আমি আগন্তুক দিনত আমি জংগী আন্দোলন কৰিম। সেই জৰিয়তে আমি কৈছোঁ তুলিৰাম ৰংহাং গবেক, নুমল মমিন গবেক আৰু দিলীপ শইকীয়া, আপুনি যদি 6 শিডিউল নাজানে, আপুনি যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লক নাজানে, আপুনি যদি ট্ৰাইবেল এৰিয়া নাজানে, আপুনি নিজে স্বীকাৰ কৰিছে নাজানে বুলি। নাজানিলে আপুনি নক'ব। 6 শিডিউলত ট্ৰাইবেল সকলৰ কি ৰাইট আছে সেইটো কথা নক'ব আপুনি যদি নাজানে। গবেক কৈছোঁ আমি দিলীপ শইকীয়াক। এই গতিকে বিজেপিৰ দলত যিমানে আছে ট্ৰাইবেল আছে,
যিমানে খিলঞ্জীয়া সকলে আছে তাৰ পৰা ওলাই আহক কাৰণ বিজেপিয়ে অট'নমাছ ষ্টেট নিবিচাৰে বিজেপিয়ে ট্ৰাইবেল আৰু খিলঞ্জীয়াৰ সকলৰ সুৰক্ষা নিবিচাৰে এন্টি ট্ৰাইবেল পাৰ্টি এন্টি খিলঞ্জীয়া পাৰ্টি বিজেপিৰ পৰা ওলাই আহক আপোনালোকে আমি চিন্তা কথা কৈছো